হাই হেল্ল' নমস্কাৰ প্ৰিয় দৰ্শক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ। অকলশৰীয়া হৈ যায় সেই সকল লোক যি নিজতকৈ বেছি আনৰ কেয়াৰ কৰে। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। আমাৰ সমাজে কন্যা সন্তান নিবিচাৰে, কিন্তু পুত্ৰৰ বাবে ধুনীয়া ছোৱালী বিচাৰে। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। যিটো সম্পৰ্কক দুয়োজনে মিলি ৰাখিবলৈ চেষ্টা কৰে, ভগৱানেও তেওঁলোকক সহায় কৰে। ভাল পোৱা জনে তোমাক দূৰৰ পৰা চিঞৰি হলেও মাতিব আৰু বেয়া পোৱা জনে কাষেৰে পাৰ হৈ গলেও নেদেখাৰ ভাও জুৰিব। যাৰ ওচৰত আপোনাৰ বাবে সময় নাই তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোক তেওঁলোকৰ দুনিয়াত ব্যস্ত। সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ প্ৰয়োজন নাই। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলে কথা পাতিব। সুখ বিচাৰি অতীতলৈ তথা ভৱিষ্যতলৈ নাযাবা, সুখ কেৱল বৰ্তমানতহে পাবা। এই সময়ক প্ৰাণ ভৰি উপভোগ কৰা। বাৰিষা মাছে পৰুৱাক খায়, খৰালি পৰুৱাই মাছক খায়। সুযোগ সকলোৰে জীৱনলৈ আহে, অপেক্ষা মাথো সময়ৰ। সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়। অপ্ৰিয় যদিও সঁচা। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্বলি উঠিব। ধাৰ আৰু ভাল পোৱা তেওঁকহে দিব লাগে, যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগত ভালদৰে ভাবি ল'ব, কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই সকলো হেৰুৱাব লগা হয়। সৰু ভুল এটাৰ বাবেই সকলোৱে ভাল গুণবোৰ পাহৰি যায়। তুমি যিমানেই সহজ সৰল হবা, তোমাক মানুহে সিমানেই ঠগ প্ৰবঞ্চনা কৰিব। সেইবাবে ইমান সহজ সৰল নহবা। কিছুমান কথা সদায় নিজৰ মাজতে ৰখাটোৱেই ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। ধন্যবাদ। আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ।